স্পেচিয়েলি একচুৱেলি চিফ ছাৰক আৰু হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেওঁলোকৰ নিৰ্দেশ মৰ্মে যেনেকৈ আমাৰ চিকাৰী ভাইসকলক উৎকাটাৰ ভাইসকলক আমি আণ্ডাৰষ্টেণ্ডিঙৰ মাজেৰে আনিব পাৰিছোঁ। অলৰেডি বনাঞ্চল ধ্বংস কৰিবলৈ ইনকছ হোৱা মানুহসকলৰ গাঁৱে গাঁৱে একে ভিতৰৰ গাঁৱে গাঁৱে গৈ পেলাই মই ঘূৰি গৈ তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। একেবাৰে পজিটিভ 90% অলৰেডি আমাৰ ইম্প্ৰুভ হৈছে। বাকী কিছুমান টেকনিকেল মেটাৰৰ কাৰণে আপোনালোকক মই আজি ক'ব অলপ অসুবিধা হ'ব। কিন্তু আমি যে ইনক্ৰছ ফৰেষ্ট এৰিয়াখিনি যিখিনি ডিফৰেষ্টেটেড হৈ আছে সেইখিনি যে এফৰেষ্টেড কৰিব পাৰিম এইটো 100% মানে চিয়'ৰ হৈ আছে। মানে পজিটিভলি ৰাইজে আমাক ছাপৰ্ট কৰিছে। অসমৰ বিভিন্ন আমি পজিটিভলিহে লৈছোঁ। জবৰদস্তি মানুহক ইলেকশ্যন কৰিলে ৰাখিম ক'ত? ৰাইজে উপজাচিকে ওলাই আহিব বিচাৰিছে, তেওঁলোকৰ সংস্থাপনৰ কথা আমি চিন্তা কৰিছোঁ। মাত্ৰ এটাই কথা ক'লোঁ মই আপোনাৰ সংস্থাপনটো আমি আগতে চিন্তা কৰিছোঁ। সংস্থাপন দিয়াৰ চিন্তা কৰাৰ আগতে যদি আমি মানুহক ইলেকশ্যন কৰোঁ আপোনাৰ গাত মোৰ গাত মাৰি লোৱাৰ নিচিনা হৈ যাব। গতিকে আমি পজিটিভলি লৈছোঁ আৰু আমাৰ 80-90% ইম্প্ৰুভ হৈ আছে, আগবাঢ়ি আছে। আপোনালোকে কেইদিনমান আৰু বাচাওক। আপোনালোকে কল্পনা কৰা নাছিল চাগে এনেকৈ 800জনমান মানুহ প্ৰচাৰ আৰু উৎকাটাৰ চাৰেণ্ডাৰ কৰিব বুলি। তেনেকৈ আমাৰ আৰু বহুত হাজাৰ হাজাৰ মানুহ লাখ লাখ মানুহ ইনক্ৰছ হোৱাসকল আজি ওলাই আহিবলৈ প্ৰস্তুত হৈ আছে। এইটোতো সমাজৰ কাৰণে এটা শুভ লক্ষণ। তেওঁলোকক আপোনালোকে 50,000 এককালীন সাহায্য আৰ্থিক সাহায্য দিব বিচাৰিছে। হয়, মই বহুত তেনেকুৱা চোৰাং চেকেলৈ মই কথা পাতিছোঁ যে তেওঁলোকৰ আচলতে কৰ্মসংস্থানৰ অভাৱ, পৰিয়াল নিৰ্বাহ কৰিবলৈ তেওঁলোকে বনাঞ্চলৰ কাঠ কটা বা বন্য জীৱ জন্তুৰ হত্যাৰ ওপৰত নিৰ্ভৰশীল হয়। তেওঁলোকৰ উপাৰ্জনৰ কাৰণে তেওঁলোকৰ কিবা তেওঁলোকক সময়ে বাধ্য কৰাইছিল, আজি আকৌ সময়ে বাধ্য কৰাইছে তেওঁলোকক মূল সুঁতিলৈ আহিবলৈ। আৰু এইটো সোণালী সুযোগ তেওঁলোকৰ কাৰণে আৰু এই সুযোগটো আমি সকলোকে দিব বিচাৰিছোঁ। এইটো আমাৰ চৰকাৰৰ উদ্দেশ্য।